নমস্কাৰ গাইজ, আজি মোৰ গাড়ীখন যে বেয়া হৈছিল তাকে কালি ৰাতি বনাব দিলোঁ। মোৰ গাড়ীখন সেইখন কিমান কাম আগবাঢ়িল আপোনালোকক আজি দেখুৱাম। বলকচোন, মোৰ গাড়ীখন এইখন সেইদিনাখনে যে এক্সিডেণ্ট হৈছিল বাৰু। লাইটটো নতুন আনিছোঁ আৰু বাম্পাৰডাল নতুন আনিছোঁ। বৰ্নেটখন বনাব লাগিব, তাৰপিছত গাড়ী নতুন হৈ যাব। লাইটৰ কাম চলি আছে, মোৰ গাড়ীখনৰ লাইটৰ কাম চলি আছে। হাই, ভাল না খবৰ? ভাল। ফিটিং কৰি আছে বৰই। বাকী দুটা হৰণ লগালোঁ পপ'। তাৰপিছত সেইফালে বৰ্নেটৰ কাম চলি আছে দাদাই। এয়া কটিন কাটি আছে। এখন জালিখনো নতুন খুৱাম, এখন বাম্পাৰডালো নতুন। মানে সেইকেইটা বেয়াকৈ মাৰ খাই গৈছে। মানে এয়া এইটো ভাঙছি, তাতে ভাঙছি। বাম্পাৰডালো তাৰমানে বনালে ফিনিচিং নহ'ব, সেইটোৰ কাৰণে গাড়ীখন ফাইনেলি হৈ গ'ল মোৰ। কালাৰ চালাৰ কৰি একেবাৰে পূৰা ফিনফিনীয়া হৈ গৈছে। এয়া এতিয়া নতুন গাড়ী বুলি ক'ব লাগিব মোৰ গাড়ীখন। ঘৰত আহি পালোঁ। ঘৰত আহি কিনে মানে মোৰ গাড়ীখন কালাৰ কৰিছিলোঁ না, কালাৰ কৰাৰ কাৰণে নিয়াৰ পূৰ্বা দিয়া নাই গাড়ীখনত। সেইটোৰ কাৰণে মই কেনেকৈ থৈছোঁ চাওকচোন। এয়াৰ কণ্ডিশ্যন এখন খেৰ কাপোৰ দি থৈছোঁ। মানে এইখিনি বৰ্নেটটো অল কালাৰ কৰিছে আৰু এই বাম্পাৰডাল কালাৰ কৰিছে। কালাৰ কৰাৰ কাৰণে মই নিয়াৰ নপৰাকৈ খেৰ কাপোৰ আছিলে, খেৰ কাপোৰখন দিছোঁ। আৰু এইখন তাৰমানে বতাহটো কোবাব নোৱাৰাকৈ, মানে যাতে বতাহটো মানে থাক পেলাই দিয়ে আৰু এইটো বতাহটো মানে ৰাখি দিয়ে। মানে বতাহ বলে না আহে না, সাৰ ফিনফিনীয়া হৈ গৈছে পূৰা। ৰাতি ভাত চাত খাই কিনে ডিউটিত যাম ওলাই। এইখিনিয়ে আজি।